কোনোবাই যদি তিতা খাই বেয়া পায় তেনেহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। আশা কৰোঁ নিশ্চয় ভাল পাব খাই। এয়া ব'লক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া লৈছোঁ মই শুকুৱাই থোৱা শেৱালি ফুল, আমাৰ ঘৰৰে দেই। বহুত দিন আগতেই ধুই মেলি ধুনীয়াকৈ শুকুৱাই থৈছিলোঁ, ভাবিলোঁ আজি খাওঁ। ইয়াৰ লগত দিছোঁ কাটি লোৱা পিঁয়াজ, মিহিকৈ কুটা পিঁয়াজ আৰু জলকীয়া, হালধি, জোখমতে অকণমান নিমখ, আৰু ইয়াত মই এতিয়া দিম কেঁচা পিঠাগুড়ি। হয়, কেঁচা পিঠাগুড়িৰ লগত বনাম আজি। আপোনালোকে বাৰু খাই পাইছেনে? যদি খাই পাইছে কমেণ্টত জনাবচোন, আৰু যদি নাই পোৱা তেতিয়াও জনাব দেই। আৰুনো কেনেধৰণে খায় সেইটোও জনাব। অৱশ্যে শেৱালি ফুল বিভিন্ন ধৰণে খাব পাৰি। মইতো ভালেই পাওঁ খাই, কিন্তু এই ধৰণে খালে যে একদম তিতা খোৱা যেন নালাগে। দেখিলে নহয় পিঠাগুড়ি দিম মই অকণমান পানী দি সানি লওঁ। এইখিনিয়ে আৰু ইয়াত আৰু কৰিবলগীয়া একো নাই, দিবলগীয়া একো নাই, একেবাৰে সহজ। তাৰপিছত এইখিনি দেখিছেনে ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। চাই লৈছোঁ অকণমান তেলখিনি গৰম হৈছেনে নাই। দেখিছে নহয় তেলখিনি গৰম হৈছে, আৰু এতিয়া মই এইখিনি ইয়াত ঢালি দিম। ধুনীয়াকৈ ঢালি দিয়াৰ পিছত লৰাই থাকিব। গেছটো কমাই লৈ পেলাই কম জুইত আপুনি মচমচীয়াকৈ ভাজিব লাগিব, মানে ক্ৰিস্পিনেছটো অহালৈকে। দেখিছেনে মই গেছটো কমাই লৈ একেবাৰে কম জুইত লাহে লাহে ভাজি আছোঁ। দেখিছে নহয় অকণমান ভাজ খাইছে, কিন্তু এইখিনি আৰু ভাজিব লাগিব। গেছটো কমাই থৈ ভাজিব, নহ'লে বেছিকৈ দি থ'লে জ্বলি যাব যে ক'লা হৈ যাব। সেইকাৰণে লাহে লাহে মানে কম জুইত মচমচীয়া হোৱাকৈ ভাজিব। যিহেতু পিঠাগুড়ি আছে, দেখিছে নহয় মোৰ ৰেডি হৈ গ'ল। ইমান যে ভাল লাগে নহয় খাবলৈ, এবাৰ ট্ৰাই কৰি চাবচোন। বেয়া পোৱা মানুহেও খাই নিশ্চয় ভাল পাব, বিশেষকৈ ল'ৰা ছোৱালীক খুৱাব পাৰিব।